তো হেল্ল' গাইছ, আমাৰ উন্নতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো যোৱাটো ভিডিঅ'ত তিনিবাৰ প্ৰেংক কৰিছিলোঁ, তো তিনিবাৰ ভিডিঅ'টো অলপ মৰম আহিছে বাৰু। তো আজি আমি প্ৰেংক কল কৰিব গৈ আছোঁ অংকিতা দেৱী, মানে অংকিতা বা পুলিচত চাকৰি কৰা বাৰু। ভয় লাগি আছে অলপ। তো ইয়াত বাৰু মই লগাই দিছোঁ ডিপিখন, আপোনালোকে চাইছে, মই তাতে নামটো কল আপ কৰি দিছোঁ। তো এতিয়া তাত ফোন কৰিম, তেওঁৰ ৰেছপন্সটো চাওঁ কেনেকুৱা আহে। তো বলক আজি এই প্ৰেংক কলটো আৰম্ভ কৰোঁ। হেল্ল', অংকিতা বা হয়নে? অঁ, তোমাৰ লগত মানে কথা আছিলে। পুলিচ যে হয়নে আপুনি? মানে তোমাৰ নিচিনা হ'বলৈ আমাৰো ইচ্ছা আছিলে। তোমাৰ ভিডিঅ' চাই থাকোঁ দেই, আমাৰ ঘৰৰ মানুহেও চায়, আমাৰ দাদাইও চায়। মানে পুলিচ হ'ব লাগিলে কি কি কৰিব লাগে তাৰ বিষয়ে অলপ জানিব ইচ্ছা আছিলে। অঁ, ঠিক আছে। পুলিচ বুলি কি কৰিব লাগিব? দৌৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, যদি পঢ়িব লাগিব। অঁ ঠিক আছে বাৰু, যদি দৌৰোঁতে আমি পুলিচ নহয় চোৰ হৈ যাওঁ? চোৰটোতো নিজেহে হ'ব লাগিব। চোৰটো এতিয়া মানে ধৰ আমাৰ এতিয়া সপোন আছে পুলিচ হোৱা আপোনাৰ দৰে। তো দাউৰি আছোঁ, যদি আমি পুলিচ বনি নাযাওঁ, যদি চোৰ বনি যাওঁ তেতিয়া কি হ'ব? চোৰটো আকৌ কেনেকে নিজে বনিব? তুমি যাই ক'ৰবাত চোৰ কৰিব লাগিব, তেতিয়াহে। নহয়, ইমান কষ্ট কৰি দাউৰাৰ পিছত যদি দাউৰা ফল এনি নাপাওঁ, আমিতো চোৰা কৰিব লাগিব তো ন? দাদা বস্তু নাপালে বেলেগ চাকৰি লৈ ল'বি আকৌ। অঁ, সেইটো হয় অৱশ্যে বাৰু। তোমাৰ ঘৰ? ঘৰ বঙাইগাঁও। বঙাইগাঁও ডিষ্ট্ৰিক্ট। অঁ। আমি দৰং ডিষ্ট্ৰিক্টৰ পৰা ক'লোঁ বাৰু। তোমাক সেইটো কথা বাৰু মই ধেমালি কৰিছিলোঁ। তোমাৰ এটা কথা আছিলে তোমাৰ লগত। কওকচোন। মানে আমাৰ ঘৰৰ পৰা আমাৰ দাদালৈ এজন কইনা চাই আছিলে। তুমিতো বিয়া হোৱাই নাই চাগে? নাই হোৱা। মানে দাদা এতিয়া তোমাৰ ভিডিঅ' চাই থাকে, মই ক'লোৱে। তো এতিয়া মানে তোমাৰ বিয়া পাতিব খুজিছে। কেনেকুৱা ধৰণৰ কথা? তুমি নহ'লে ভিডিঅ' দিয়াটো বন্ধ কৰিব লাগিব, নহ'লে দাদাৰ লগত বিয়া হ'ব লাগিব। ভিডিঅ' দিয়াটো মই কেলে বন্ধ কৰিম আকৌ? মানে মাৰ সপোন আছিলে দাদা ডক্তৰ হ'ব। দাদাৰ সপোনটো হ'ল এজন চৰকাৰী ছোৱালী লাগে, মানে চাকৰি পোৱা। তোমাকে চিলেক্ট কৰি ল'লে, অসমত তোমাকে পালে। এতিয়া তুমি কি ক'ব তাৰ ওপৰত? মোৰ বয়ফ্ৰেণ্ড আছে বুলি কৈ দিবি দেই। মোৰ বয়ফ্ৰেণ্ড আছে নেকি? আছে। নামটোতো মেনশ্যন কৰিব নোৱাৰিব ন আমাক? নামটো মেনশ্যন কৰিব নোৱাৰো দেই। দাদা পিছে দুখে পাব আৰু। বেলেগ ছোৱালী চাব, বহুত আছে ছোৱালী। তুমি দুদিনমান নহ'লে ভিডিঅ' দিয়া বন্ধ কৰি দিবা, তেতিয়াহ'লে দাদাও তোমাৰ প্ৰতি অলপ পাহৰি যাব ভিডিঅ' নাপালে। বাৰু ধেমালি কৰি আছিলোঁ দেই তোমাৰ লগত। মানে আমি এটা ভিডিঅ' শ্বুট কৰি আছিলোঁ, তোমাৰ ইনষ্টা একাউণ্টটো পালোঁ। তোমাৰ লগত এনেই ধেমালি কৰি আছিলোঁ, বেয়া নাপাবা। অলপ টাইম লছ কৰি দিলোঁ টাইমটো। একো নাই দিয়ক। আমাৰ চেনেলত কিবা কৰি দিব নেকি? ভিডিঅ' হৈ আছে মানে। চবে ছাবস্ক্ৰাইব কৰিব। মিষ্টাৰ জিতুল কিবা ভ্লগছ বুলি আছে। মিষ্টাৰ জিতুল ভ্লগছ বুলি আছে, ঠিক আছে, মই চাম দিয়ক। তোমাৰ লিংক। চবে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তোমাক গোটেইখিনি কথা মিছা কৈছোঁ দেই। ঠিক আছে বাৰু। একো নাই দিয়ক। এৰিছোঁ। ঠিক আছে। তো গাইছ, অংকিতা বাৰ লগতো ভিডিঅ' এটা শ্বুট কৰিলোঁ, মানে প্ৰেংক ভিডিঅ' এটা। তো এনেই ধেমালি কৰি আছোঁ আৰু এনেকৈ বহুত কনচেপ্ট থাকেতো। এতিয়া মই স্ক্ৰিপ্ট নেলখাই যি টিখন বকি দিছোঁ। তো আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। বাই বাই।